মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি দিছোঁ। মই বহুদিনৰ পৰা ভাবি থকা এটা পৰিকল্পনা, যিটো 29ত মই এটা গান ৰিলিজ দিছোঁ। গানটোৰ নাম হ'ল তোমাতেই বিলীন মই। আৰু এই গানটো বৰ্তমান আমি 29ত ৰিলিজ দিছিলোঁ লুইটনাথ মিউজিকেল। আপোনালোকে লুইটনাথ মিউজিকেলত গৈ গানটো বিচাৰি পাব। গানটোৰ অৰ্থটো আমি ক'ব গ'লে, গানটো তোমাতেই বিলীন মই। বৰ্তমান সময়ত আমাৰ যি এটা সম্পৰ্ক গঢ় লৈ উঠে, সি ভালপোৱাই হওক, সি প্ৰেমৰে হওক, সেই সম্পৰ্কটো গঢ় লৈ উঠাৰ আগত আমি যিটো ভগৱানৰ অৱদান, ভালপোৱা আমি সকলোৱে এইটো মানি লওঁ যে ভালপোৱাটো হৈ যায়, বহু কথা ভাবি চোৱা নাযায়। ভগৱানে যিটো আমাক এইটো এটা সময়ত আমাৰ সেই ভালপোৱাটো দিছে, সেই ভালপোৱাটো আমাৰ স্বতঃস্ফূৰ্তভাৱে আমাৰ মনৰ পৰা হৈ যায়। আৰু হৈ যোৱাৰ পিছত আমি লাহে লাহে আগবাঢ়ি যাওঁ। আগবাঢ়ি যোৱাৰ ফলত আমাৰ কিছুমান সামাজিক বা বিভিন্ন ধৰণৰ আমাৰ সমস্যা লাহে লাহে আহি পৰে। সেই সমস্যাবোৰৰ লগত যুঁজি প্ৰেমিক বা প্ৰেমিকাই যুঁজি কিছুমান সফল হয় আৰু দেখিবলৈ পোৱা যায় বহু বিফল হৈ যায়। আৰু নিজৰ যি মনৰ যিটো জীৱন, একেলগে জীৱনটো পাৰ কৰিম, একেলগে সুখে দুখে সময়খিনি পাৰ কৰিম বুলি ভবা হঠাৎ যেন ধুমুহাৰ সৃষ্টি হয়। আৰু এই ধুমুহাত হঠাৎ তেওঁলোকে নতুন এটা সমস্যাৰ সৈতে মোকাবিলা কৰিব লগা হয়। এই প্ৰব্লেমত পৰি আজি বহু যুৱ প্ৰজন্মৰ বহুতো প্ৰেমিক হওক, প্ৰেমিকা হওক, তেওঁলোকে কি কৰে, নিজৰ জীৱনটো তেওঁলোকে শেষ কৰি পেলায় বা নিজৰ জীৱনৰ আৰু অৰ্থ বিচাৰি নোপোৱা হৈ যায়। মোৰ গানটোৰ উদ্দেশ্য এনেধৰণৰ যে ভালপোৱা হ'ব পাৰে, আৰু ভালপোৱাটো আমাৰ যিহেতু ভগৱানৰ অৱদান বুলি আমি মানি লওঁ, গতিকে সেইটো আমি স্বীকাৰ কৰিবই লাগিব। আৰু ভালপোৱাত আমাৰ সফলতা বিফলতা থাকিবই। সফল হ'লেও বা বিফল হ'লেও আমি যে সেই ভালপোৱাটো শেষ কৰি পেলাব নালাগে। আমাৰ সম্পৰ্ক এটা বিচ্ছেদ হ'ব পাৰে, কিন্তু আমাৰ যিখিনি মনৰ সঁচা ভালপোৱা, সেই ভালপোৱাখিনি কেতিয়াও শেষ হ'ব নোৱাৰে, আমাৰ মাজতে থাকি যায়। আৰু সেই ভালপোৱাখিনিক আমি সামৰি লৈ, আমি সঁচা ভালপোৱাখিনিক মনৰ মাজত লৈ আমি জীৱনটোক শেষ নকৰি আমি নতুন পৰিকল্পনা, আমি নতুনকৈ উপস্থাপন কৰি আমি জীৱনটোক আগুৱাই লৈ যাব পৰাটোৱে আমাৰ আচলতে প্ৰকৃতাৰ্থ জীৱনৰ অৰ্থ হ'ব। আৰু যদি আমি নিজকে শেষ কৰি পেলাওঁ, তেনেহ'লে আমাৰ সেই ভালপোৱাও শেষ হৈ যাব। আৰু যদি তাৰ পৰিৱৰ্তে আমি সেই ভালপোৱাখিনিক জীয়াই ৰাখি, যদিও সম্পৰ্কটো বিচ্ছেদ হ'ল বা সম্পৰ্ক এটা শেষ হৈ যাব, কিন্তু আমাৰ মনৰ ভালপোৱাখিনিক আমি জীয়াই ৰাখি আমি নিজৰ জীৱনটোক আৰু অধিক সুন্দৰ, আৰু অধিক কৰ্মপটু কৰি লৈ আমি সেই ভালপোৱাখিনিৰ মাজেৰেই আমি জীৱনটো বিচাৰি পালে আমাৰ জীৱনটো সাৰ্থক হ'ব। আৰু আমি এনেদৰেই আমি যিটো জীৱন আমি শেষ হৈ যাব বুলি ভাবোঁ, সেই জীৱনটো এটা সময়ত আমাৰ পূৰ্বতকৈও ভাল লগা হৈ পৰে। আৰু মোৰ গানটোৰ সেই অৰ্থটো সেইটোৱে, তোমাতেই বিলীন মই। আমাৰ মূল উদ্দেশ্য হৈছে, ভালপোৱা কেতিয়াও শেষ হ'ব নোৱাৰে, সম্পৰ্ক এটা শেষ হৈ যাব পাৰে, কিন্তু আমাৰ প্ৰতিজন প্ৰেমিক প্ৰেমিকা বা প্ৰতিজন যিকোনো সম্পৰ্ক এটাই হওক, সেই সম্পৰ্কত যিটো ভালপোৱা থাকে, সেই ভালপোৱাটো আমাৰ চিৰদিন ৰৈ যায়। আৰু সেই চিৰদিন ৰৈ যোৱা ভালপোৱাখিনিক আমি অমৰ কৰি জীয়াই ৰাখিবৰ কাৰণে আমি অহৰহ চেষ্টা কৰিব লাগে, আৰু তেতিয়াহে আমাৰ জীৱনটো সাৰ্থক হ'ব বুলি মই ভাবোঁ। বাকী ইতিমধ্যে লুইটনাথ মিউজিকেলত ৰিলিজ কৰিছোঁ। আপোনালোকে গৈ সেই মিউজিক চেনেলটোত ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আৰু মই অসমবাসী ৰাইজৰ আশীৰ্বাদ অবিহনে মই একোৱে কৰিব নোৱাৰোঁ। এই অসমবাসী ৰাইজৰ, সমূহ ৰাইজৰ, শ্ৰোতা দৰ্শকৰ ৰাইজে মোৰ গানটো শুনি উপদেশবিলাক দিব। আৰু আগলৈ মই তেতিয়া গানৰ পৰিকল্পনা আছে, এই গীতৰ পৰিকল্পনা আছে। মোৰ লগৰ বন্ধু ৰাজীৱো আছে, বিতুও আছে, তেওঁলোকৰ লগত মই আৰু দুই এটা পৰিকল্পনা ৰাখিছোঁ। এই পৰিকল্পনাখিনি মই আগবঢ়াই লৈ যাম। গতিকে মোৰ প্ৰথম কথা হ'ল যে গোটেই অসমবাসী ৰাইজৰ সহায় সহযোগিতা অবিহনে মই একোৱে কৰিব নোৱাৰোঁ। গতিকে সকলোৱে যেতিয়া মৰম দিব, সকলোৱে আশীৰ্বাদ দিব, আৰু বিভিন্ন ধৰণৰ উপদেশো মই বিচাৰিছোঁ, সেই উপদেশসমূহ পালে মই আগলৈ এনেধৰণে আপোনালোকক ভাল ভাল গান আগবঢ়াব পাৰিম বুলি মই আশা ৰাখিছোঁ। আচলতে মোৰ জীৱনত বুলি তেনেকুৱা ক'ব নোৱাৰি, কিন্তু জীৱনত হৈ যায় এটা টাইমত। ময়ো তেনেকুৱা এক অনুভৱৰ পথ পাইছিলোঁ। সেই অনুভৱ মোৰো হৈছিলে, যিটো অনুভৱ মই ভাবোঁ অসমৰ বা বিভিন্ন ধৰণৰ প্ৰায় অধিকাংশ
যুৱক যুৱতীৰে মাজত সেই সমস্যাটো দেখা দিয়ে আৰু সেই সমস্যাটো লৈ মই ভাবিলোঁ যে গানটোৰ মাজেৰে আমি গানৰ মাজেৰে যদি প্ৰতিবাদ কৰোঁ, গানৰ মাজেৰে যদি আমি বুজাব খোজোঁ মানুহক, তেতিয়া আমি হয়তো আমাৰ বহুত উঠি অহা যুৱক যুৱতীয়ে অনুপ্ৰাণিত হ'ব আৰু নিজৰ জীৱনটোক এক সুন্দৰ ৰূপ দিবলৈ সক্ষম হ'ব বুলি মই ভাবোঁ। মনৰ আনন্দ মানে সি যিটো মানে গান উলিয়াইছে সেই গানটো কিন্তু ময়ো খুব ভাল পাইছোঁ, ভালেই লাগিছে আৰু তাৰ যিটো মানে হেঁপাহ আছিলে সেই হেঁপাহটো সি মানে গানৰ হৈ পেলাই সি হেঁপাহ কৰিছিলে, কিন্তু তাৰ সেইটো উলিয়াইছে এতিয়া মই বহুত ভালেই পাইছোঁ। কিন্তু আগলৈও যাতে এনেকৈ ভাল ভাল গান চানবিলাক কিবা ওলায়, মানে ভাল হওক, ভাল হোৱাটোৱে লাগে আৰু মানে ভালকৈ চলি যাতে ভাল গায়ক কৰি মানে গোটেই অসমবাসী ৰাইজক যাতে জগাব পাৰে আৰু ভালকৈ এদিন যাতে যেন এজন বিখ্যাত গায়ক হয়, এদিন বিখ্যাত গায়ক যাতে হয় আৰু অসমৰ ভিতৰত যাতে মই ভাল পাওঁ মানে মই বহুত হেঁপাহ আছিলে, বহুত বিশ্বাস আছিলে, সেইখিনি কৰিছে যে মোৰ ল'ৰাই, মই বহুত ভাল পাইছোঁ আৰু তেনেকেই হৈ যাওক আৰু মোৰ ঘৰৰ শুভেচ্ছা জনালোঁ আৰু তেওঁ ইমান ধুনীয়াকৈ এটি গীত আপোনালোকলৈ আগবঢ়াই দিছে আৰু আপোনালোকে যিটো সঁহাৰি জনাইছে তেওঁক 4 দিনত 10K ভিউজ পাবলৈ সক্ষম হৈছে আৰু ইয়াতকৈ মানে সুখৰ বতৰা একো হ'বই নোৱাৰে বৈঠালাংচুবাসী ৰাইজলৈ তথা অসমবাসী ৰাইজে এই গানটো সঁহাৰি জনাব বুলি মই আশা ৰাখিছোঁ আৰু গানটো শুনিছোঁ ময়ো, বহুত ভাল লাগিছে গানটো। যি কি নহওক আগলৈ তেওঁ ভৱিষ্যতে আৰু ভাল ভাল গীত আপোনালোকলৈ আগবঢ়াই যাব বুলি আশা ৰাখিছোঁ। ত' চাওঁ কি হয়, আগলৈ তেওঁ কৰি যাব। ইতিমধ্যে ৰিলিজ দিয়াৰ 4 দিন হৈছে। 4 দিনত মই অতিকৈ আনন্দিত হৈছোঁ। প্ৰথমবাৰৰ বাবে গান এটা কৰিছিলোঁ, কিন্তু মই ইমান আনন্দিত হৈছোঁ যে অসমবাসী ৰাইজে ইমান মৰম দিছে। 4 দিনত 10K ভিউজ আজি অতিক্ৰম কৰিছে আৰু মই আশা ৰাখিছোঁ এনেদৰে মৰম আশীৰ্বাদ দি গ'লে মোৰ গানটো প্ৰতিজন শ্ৰোতা দৰ্শকৰ মাজতেই গানটো গৈ পাব আৰু গানটোৱে কিছু নতুন মাদকতা দিব পাৰিব বুলি মই আশা ৰাখিছোঁ। বহুত আনন্দৰ বিষয় আৰু মই আশা ৰাখিছোঁ আৰু মৰম দিব আৰু আশীৰ্বাদ কৰিব। মই নতুন কাম কৰিবলৈ তেতিয়া মই আগ্ৰহী হ'ম, মই অনুপ্ৰাণিত হ'ম। ইতিমধ্যে ৱেষ্ট কাৰ্বি আংলং জিলাৰ প্ৰতিনিধিত্ব কৰি যি অসম চৰকাৰৰ ডক্টৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি অসম সাংস্কৃতিক মহাসংগ্ৰাম অনুষ্ঠিত কৰিছিলে, এই ৱেষ্ট কাৰ্বি আংলং জিলাৰ হৈ মই প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা পালোঁ আৰু মই ষ্টেট লেভেললৈকে গৈছিলোঁ। তাত মই সফল হ'ব নোৱাৰিলোঁ। গান সৰুৰে পৰা গাওঁ, মই গানৰ লগতে জড়িত, গান শুনি ভাল পাওঁ। আচলতে গোৱাতকৈ মই শুনি ভাল পাওঁ আৰু গানৰ লগত জড়িত হৈ থাকি মই বহুত ভাল পাওঁ। ঠিক তেনেদৰে মই বিভিন্ন ধৰণৰ মই গুণীজনৰ সংগ পাইছোঁ গানৰ। আৰু ৱেষ্ট কাৰ্বি আংলং জিলাত চাব গ'লে আমাৰ গানৰ যি পৰিৱেশ, সেই পৰিৱেশটো আহক আৰু আমি আৰু আগুৱাই যাব পাৰোঁ। যিহেতু ৱেষ্ট কাৰ্বি আংলং জিলাত এতিয়াও বহু যথেষ্ট প্ৰতিভা আছে। সেই প্ৰতিভাসমূহ আগুৱাই নিবলৈ 2-এজন আগবাঢ়ি আহিলে তেতিয়া আমাৰ সমূহ প্ৰতিভাৱান যুৱক যুৱতীয়ে নিজকে আগুৱাই নিবলৈ, অসমবাসীৰ ৰাইজৰ মাজলৈ আগুৱাই নিবলৈ সক্ষম হ'ব। আৰু গান মই সৰুৰে পৰা গাই আহিছোঁ আৰু গান গাই ভাল পাওঁ আৰু মোৰ ভৱিষ্যত পৰিকল্পনা আছে, শিকিহে আছোঁ মই। সেই গানৰ মাজেৰে মই জীৱনটো প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ আৰু গানৰ মাজেৰে মই ৰাইজৰ মাজত বিলীন হৈ যাব বিচাৰিছোঁ। আনুষ্ঠানিক শিক্ষা বুলি ক'বলৈ মই গীতৰ শিকিহে আছোঁ, সম্পূৰ্ণ কৰিব পৰা নাই। বিভিন্ন ধৰণৰ মই পঢ়া পাতিৰ লগত জড়িত বিভিন্ন বিষয়ৰ কাৰণে মই একে জেগাতে বা একে ঠাইতে মই আনুষ্ঠানিক শিক্ষাটো সম্পূৰ্ণ কৰিব পৰা নাই। তথাপিও মই গুণীজনৰ লগ যেতিয়াই পাওঁ মই কিবা এটা শিকিবলৈ যত্ন কৰি আছোঁ আৰু বৰ্তমান মই আনুষ্ঠানিক শিক্ষাত শিকিবলৈ মই আগবাঢ়িছোঁ আৰু গান গাবলৈ মই চেষ্টা কৰি আহিছোঁ। আৰু মোৰ গুৰু ক'বলৈ গ'লে মই সৰুৰে পৰা মই জয়ন্ত হাজৰিকাদেৱ, ভূপেন হাজৰিকাদেৱ আৰু বিশেষকৈ মই জুবিন গাৰ্গৰ গান বহু শুনিছিলোঁ।
আৰু সেই জুবিন গাৰ্গৰ গানৰ পৰা মই তেওঁৰ যি প্ৰথম অৱস্থাৰ গানবোৰ আছিলে বা বৰ্তমানৰ গানবোৰ, সেই গানবোৰৰ দ্বাৰা মই খুবেই অনুপ্ৰাণিত হৈছিলোঁ। আৰু তেওঁ মোৰ জীৱনৰ সংগীতৰ গুৰু ক'বলৈ গ'লে মই জুবিন দাক অনুসৰণ কৰোঁ। আৰু জুবিন দাৰ গান শুনিয়ে মই বিভিন্ন ধৰণৰ গানৰ গীতৰ প্ৰতিযোগিতাতো মই জুবিন দাৰ গান গাই মই বিভিন্ন ধৰণৰ পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ, স্থান পাইছোঁ। গতিকে জুবিন দা মোৰ প্ৰিয় গুৰু ক'লেও মোৰ মিছা নহ'ব। মোৰ নতুন গানটোৰ দুলাইন মই গাই দিছোঁ, গুণগুণাই দিছোঁ। সপোনৰ সীমনা তুমি আৰু মই, এটি হোৱাৰে কথাছিল, বিথকত বিধাতাই নিদিলে সঁহাৰি, পলকতে গ'ল যে ভাঙি।